হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? এয়া দেখিছেনে মেকুৰী পোৱালিকেইটা? 3টা পোৱালি হৈছে, লগত আকৌ মুৰ্গীও। সিহঁতক মাছেদি ভাত দিব লাগে, তাকে ৰখি আছে। এয়া মাছ ভাত সানি দিছোঁ। কোনে খাব? কোনে খাব? আমাৰ চকু খাব নেকি? কেতিয়াবা জীৱ জন্তুবোৰ এনেকৈ মৰম কৰি চাবচোন, বহুত ভাল লাগে সময়বোৰ সিহঁতৰ লগত কটাই কিনে। মই কিন্তু এইবিলাকক মৰম কৰি বহুত ভাল পাওঁ। এয়া ব্ৰইলাৰটো 50 টকাত আনিছিলোঁ, দাদাই আনিছিল খাবলৈ, কিন্তু মৰমতে খাব নোৱাৰিলোঁ, পুহিলোঁ আৰু। অকণমান ডাঙৰ হৈছে। বগুমা, মাম খাবা? কি খাবা? মাম খাবা? চোৱাচোন, দিম আহা। আমাৰ বগুমাক মাম দিম। কি খাবা? মাছ খাবা? ৰবা দি। এয়া মাছখিনি সানি লৈছোঁ মই, 2 ভাগ কৰি লওঁ। এঘৰত ডাঙৰ মেকুৰীটো, নহ'লে সিহঁতে চানাকেইটা মাকক খাবই নিদিয়ে। এইখিনি ডাঙৰটো, এয়া চানা, মুৰ্গীটো হ'ব একেলগে। এটা চানা। চুকুমা, মাম। চাচোন, খোৱা বগু খোৱা। কুচুমা কুচু খোৱা। বগুমাক খাব দিয়া। মই দিম ৰবা। বগু খা। বগুমাক লাষ্টত দিম না। তিলেতৰ ওপৰত উঠি লৈছে একেবাৰে। তিলেতখন কাঢ়ি লওঁ ৰ'ব। মুচু, বগুক দিয়া এবাৰ। খা। 3টা পোৱালি হৈছে, এটাক ৰাখিম আৰু মৰমতে, 2টাক ৰাখিব নোৱাৰি, যিহেতু সিহঁতক মাছ আনি থাকিব লাগে সিহঁতৰ কাৰণে। দেখিছানে মেকুৰীটো খাব নিদিয়ে। বগী দিছোঁ দেখোন তোমাক। সিহঁতক কালি গা ধুই দিছোঁ চেম্পু মাৰি। কুচুমা দিয়া নাই। দেখিছানে বগীটো ইমান বদমাছ। তাক দিছোঁ, তাৰ ভাগৰখিনি নাখায়, পোৱালিকেইটাৰ ভাগৰখিনি খাব আহিছে। মাকৰ ভাগৰখিনিও নিলাগায় না। বুচুমা তুমি খা। খং উঠছে, খোৱাৰ কাৰণে নাখায় আৰু। দিম দে আৰু দিম দে। বগী ইমান বদমাছ, ইমান দিছোঁ এইগিলা খা। সিহঁতে দেখিছানে 3টা উঠি নিছে।